ইয়াৰ নামতো সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম 70 বৰ্ষৰ আৰু 2 মাহ বাকী আছে। এই 2 মাহত সুদৰ্শন ছাত্ৰ সন্থাই বিস্তৃত কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। কিছুমান কাৰ্যসূচী সুদৰ্শন ছাত্ৰ সন্থাই নিজাববীয়াকৈ গ্ৰহণ কৰিছে আৰু কিছুমান কাৰ্যসূচী ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ লগত যৌথভাৱে ৰূপায়ণ কৰা হ'ব। এই 2 মাহত জুলাই, আগষ্ট, ছেপ্টেম্বৰ 8 তাৰিখলৈকে বিস্তৃত কাৰ্যসূচী সমগ্ৰ অসমত ৰূপায়ণৰ প্ৰস্তুতি চলোৱা হৈছে। সুধাকণ্ঠগৰাকীৰ জন্ম 70 বৰ্ষ সমগ্ৰ অসমত প্ৰতিটো অঞ্চলত ৰূপায়ণ কৰিবৰ কাৰণে যোজা কৰা হৈছে আৰু ভূপেন হাজৰিকাৰ লগত সান্নিধ্য লাভ কৰা 100 গৰাকী ব্যক্তিৰ লিখনীয়া এখন স্মাৰক গ্ৰন্থও প্ৰকাশ কৰিবলৈ যোজা কৰি থকা হৈছে। তাৰ লগে লগে সুদৰ্শন ছাত্ৰ সন্থাৰ সংবিধান গ্ৰহণ কৰা 60 বছৰ আৰু এই 60 বছৰ উপলক্ষে বছৰজোৰা আমি কাৰ্যসূচী ইতিমধ্যে গ্ৰহণ কৰিছোঁ। 8 আগষ্ট তাৰিখে সুদৰ্শন ছাত্ৰ সন্থাৰ সংবিধান গ্ৰহণ হৈছিল। গতিকে এটা বছৰ বিভিন্ন স্তৰত শাখা, উপশাখা, আঞ্চলিক, জিলা, বিশ্ববিদ্যালয়, মহাবিদ্যালয় সমগ্ৰ অসমৰ বিভিন্ন স্তৰত বিভিন্ন কাৰ্যসূচী যুগুত কৰা হৈছে। এটা বছৰ ধৰি সুদৰ্শন ছাত্ৰ সন্থাৰ সংবিধান গ্ৰহণ কৰাৰ এই 60 বছৰীয়া জয়ন্তী পালন কৰা হ'ব আৰু এই গোটেই বিষয়টোত আমি ৰাইজৰ দিহা পৰামৰ্শ আৰু অভিভাৱকত্ব কামনা কৰিছোঁ। আৰু একে সময়তে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আমাৰ মাজৰ পৰা আঁতৰি যোৱা এটা বছৰ সম্পূৰ্ণ হ'ব আৰু সেই দিনটোতো আমি সমগ্ৰ অসমত শিল্পীগৰাকীৰ প্ৰতি আমাৰ শ্ৰদ্ধাঞ্জলি জনাবলৈ বিস্তৃত কাৰ্যসূচী আমি ইতিমধ্যে যুগুত কৰিছোঁ।